নমস্কাৰ বন্ধুসকল। কি খবৰ আপোনালোকৰ? মই যে সপোন এটা দেখিলোঁ আকৌ ৰাতি সপোন এটা দেখিলোঁ। মই বোলে গুৱাহাটীলৈ গৈ আছোঁ বোলে। তাকে ভাবিলোঁ শুই উঠি আজি গুৱাহাটীলৈ গুচি যাওঁগৈ আৰু এইয়া একদম সুন্দৰকৈ পেকিং কৰিলোঁ আৰু বাইক লৈ নাযাওঁ বাৰু। বাইকখন একদম মই যে এই আমাৰ মামা এজন আছে তাতে থৈ দিম আৰু গুৱাহাটীলৈ যাম। একদম মনটো ভাল লাগি আছে আকৌ। কেতিয়া গৈ নাপাওঁ নহয় মই। এজনী আমাৰ ভণ্টি কৈ দিয়া হাই লাজ কৰে আকৌ তাই। দেখিছে নাই শিমলুগুৰি পালোহি একদম। মই কিন্তু নিজকে মানিছোঁ আকৌ দেই, অলপ মানুহ নহয় দেই। মই একদম সপোনত দেখিলোঁ আৰু দেখি পেলাই একদম উঠিয়ে দিলোঁ আৰু এইবাৰ যামেই আৰু। আজিকালি যে ইউটিউবৰ ভিডিঅ' বনাবলৈ মন যায় আকৌ দেই, মানে ভিউজটো পাওঁ কিন্তু শ্বৰ্টছবিলাকহে পাওঁ। এতিয়া আকৌ শ্বৰ্টছবিলাকত পালে আকৌ নহ'ব নহয়, মানে লং ভিডিঅ'বিলাকত বনাব লাগিব। সেইকাৰণে ব্লগ বনাবলৈ ষ্টাৰ্ট কৰিলোঁ। তহঁতি কিছুমানে স্কিপ কৰি দিয় মোক কয় এই তহঁতি, সেইকাৰণে মোৰ বেয়া লাগে। স্কিপ নকৰিবি আকৌ, অকণমান চাবি আকৌ, তেতিয়াহে ভিডিঅ' বনাবলৈ মন যাব। আহি মই যে একদম মৰিয়নি পাই গ'লোহি আকৌ দেই। দেখিছে নাই মৰিয়নি পাই গ'লোহি একদম। মই কিন্তু কম মানুহ নহয় দেই, একদম জেনেৰেল ডবাতে একদম গুৱাহাটীলৈ গুচি গৈছোঁ। কঞ্জুচ মানুহ নহয় আকৌ দেই। পইচাটো নাই পিছে আকৌ, পইচাটো তহঁতি ভিউজটো দিলেহে পাম আকৌ। একদম পাই গ'লোহি দেই। একদম নামি দিলোঁ। এয়া একদম চবফালে একদম চাই আছোঁ। মই যে কাকো যে চিনি নাপাওঁ যে, একদম চবফালে চাবলগীয়া হৈছে। কাকো এতিয়া চিনিও নাপাওঁ। এতিয়া চাইছোঁ এতিয়া, কিন্তু মই মানিছোঁ আকৌ দেই, এই ষ্টেচনটো একদম আমাৰ শিমলুগুৰি শিৱসাগৰ একদম একদম 5-6 গুণ ডাঙৰ হ'ব আকৌ। একদম ঢেৰ প্লেটফৰ্ম আছে, 6-7টামান আছে প্লেটফৰ্ম। আমাৰ শিৱসাগৰতো এটাই আছে দেখিছে নাই, ৱেলকাম টু গুৱাহাটী। তাৰপিছত মই যে লগ পালোঁ আকৌ দেই চৰাইদেউৰ দাদা দুজন। তেওঁলোকে মোক লৈ গৈছে আৰু বোলে এইফালে যাব লাগে, ৰিক্সাত উঠিব লাগে বোলে। মই ধুনীয়াকৈ গৈ আছোঁ তেওঁলোকক ফ'ল' কৰি আৰু গৈ আছোঁ। তাৰপিছত দাইলৈ ফোন কৰিলোঁ, দাইলে কয় বোলে তই বোলে গুচি আহ বোলে, এনেকৈ ক'লে আৰু ধুনীয়াকৈ গৈ আছোঁ আৰু এতিয়া। মই যে ৰিক্সাত উঠা যে বহুত বছৰ হ'ল। মই কৈছোঁ নহয় বহুত বছৰ হ'ল। একদম ক্লাছ 7-8তে উঠা নহয়। তাৰপিছত শিৱসাগৰত আৰু অকল বেটেৰীহে চলে আৰু ৰিক্সা একো কামেই নাই। আৰু ই কিন্তু অকণমান ৰিক্সাৱালাটোৱে মোক অকণমান চুনা লগালে বাৰু। মই আহি নোপোৱা নাই, সেইকাৰণে মোক অকণমান চুনা লগালে। হ'ব একো নাই বাৰু। তাৰপিছত আৰু ভাইটিয়ে মোলৈ ফোন কৰিলে আৰু বোলে তই বোলে যাব নালাগে বোলে, মোৰ ওচৰলৈকে গুচি আহ, একেলগে যাম বোলে খুৰা ওচৰলৈ বোলে। সি আৰু নিউজ চেনেলত কাম কৰে নহয় বোলে, নতুনকৈ কাম পাইছে আৰু সি পূৰা কৰি থাকে আৰু এডিট কৰে বোলে, কিবা নিউজ চেনেলৰ কিবা এডিট কৰে এইবিলাক আৰু মানে জানো আৰু এইবিলাক। তাৰ ভাগৰ ডিউটি শেষ হ'ল আৰু এতিয়া আমি আহি পালোঁহি আৰু। খুৰা মানে ইয়াতে থাকে আৰু এইটো ঘাটতে থাকে, ঘাটতে চাকৰি কৰে আৰু তেওঁৰ লগতে আমি থাকিম। পূৰা মানুহ একেবাৰে চবৰে ঘৰলৈ যাবলৈ লৈছে নাই, পূৰা মানুহৰ ভিৰ মাৰিছে, যাবলৈকে বাট নাই একেবাৰে একদম। যেনে তেনে গ'লোঁ আৰু গৈ পেলাই পালোঁগৈ আৰু। তেওঁ এই জাহাজখনতে থাকে আৰু মই ইয়াতে থাকিম আৰু। বৰদাই কিবা বনাই আছে আমালৈ। দাই মই আহিলোঁ দাই, দাই দাই ক'লে আৰু বোলে মই বোলে ভাত বনাই হোৱালৈকে তই বোলে অকণমান ফ্ৰেছ হৈ ল, ফ্ৰেছ হৈ পেলাই অকণমান বোলে হাৱা খাই যা, মুকলি হাৱা। সেইখন যাব আৰু এতিয়া উত্তৰ গুৱাহাটীত থৈ আহিবগৈ মানুহবিলাক। আমাৰ দাই য'ত থাকে সেইখন কাষতে থাকে আৰু। পূৰা ইঞ্জিনৰ চাউণ্ড একো শুনি নাপায়।
পূৰা ষ্টেণ্ডাৰ্ড নতুন জাহাজ এখন হেভি একদম পূৰা ভাল লাগে পূৰা বহিয়ে ভাল লাগে এখন চলাই লৈ যাওঁ নি চলাই লৈ যাওঁ নিখন চিটটো চা কিমান হ'ব হে চলাবলৈ মন গৈছিল হা ইয়াৰ পৰা ভিউটো বঢ়িয়া আহে আকৌ চলাবলৈ মন গৈছিল চলাই লৈ যাওঁ নি যাব হ'ল আৰু এতিয়া একদম বাহিৰত কেনেকুৱা মজা হাৱা মাৰি থাকে একদম 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 আঁঠুৱাটো যেন শুই দিম যেন তেনেকুৱা নিচিনা লাগে একদম কি ধুনীয়া হাৱা মানে গৰম দিন যেন একো যেন ধৰিব নোৱাৰি এতিয়া যিখন জাহাজৰ ওচৰৰ পৰা যে আহিলোং যে সেই তাতে মানে বদাভাগৰ জাহাজ সেইখনে তাতে থাকে আৰু সেইখন জাহাজ নীলাখন আৰু যিখন ৰখি আছোঁ সেইখন হৈছে বেলেগৰ জাহাজ আৰু কিন্তু আমাক ফ্ৰীতে আৰু এনেই আৰু লৈ গৈছে আৰু উত্তৰ গুৱাহাটী থৈ আহিবলৈ এনেই যাওঁ আৰু আমি যে একদম যে ব্ৰহ্মপুত্ৰৰ ওপৰে আহি একদম যে পাই গ'লোহি নিজে একদম মানুহৰ ভিৰ দেখিছে নাই একদম যেন ঠেলাঠেলি লাগিছে একদম যেন একদম উশাহ নোপোৱা নিচিনা কৰিছে আৰু এইটো হৈছে আৰু চলোৱা আৰু এটা বস্তু আপোনাক লক্ষ্য কৰিব দেই ৰ'ব দেই এইটো চাওক কেনেকৈ হিলি আছে যেতিয়া মানুহবিলাক নামে ন নামই এখন জাহাজৰ পৰা ইখন জাহাজলৈ যায় একদম হিলি থাকে জাহাজকেইখন একদম যেন একদম বৰ বেলেগ লাগে মূৰটো ঘূৰাই যোৱা নিচিনা লাগে কিন্তু ধৰিব নোৱাৰি কিন্তু ভালকৈ চালে লক্ষ্য কৰিব একদম ধৰিব পাৰি যায় একদম মানে মূৰটো ঘূৰাই যোৱা নিচিনা লাগে একদম লৈ থাকে চক কেনেকৈ লৈছে হেৰিয়া চক দেখিলে নাই আৰু এনেও লৈবই ইমান মানুহ জাহাজহে আৰু এখনে আৰু এইবিলাক আকৌ উত্তৰ গুৱাহাটীৰ পৰা তেওঁ এতিয়া সেই তালৈ ঘাটলৈ সেইফালে যাব আৰু ইয়াত চাকৰি কৰে চাগে এই চাকৰি পাই এতিয়া চবেই নিজৰ ঘৰলৈ যাব আৰু এতিয়া 8টা 8:30 বাজিছে আৰু এতিয়া চব নিজৰ ঘৰলৈ যাব আৰু এতিয়া সপোনৰ টোপোলা বুকুচাত লয়া সৰুবৰ মানুহৰ জীৱনৰ ৰংচা সপোনৰ টোপোলা বুকুচাত লয়া সৰুবৰ মানুহৰ জীৱনৰ ৰংচা বিল্ডিং গাড়ী মটৰ খুজে প্ৰতি যতৰ পতৰ হুৱা দুৱা হিবি জিবি দিনে ৰাতি জান যতৰ লেং মাৰা খেলচা পেটাহঁতৰ হুইচেল বজাই ঘাম কৰে ট্ৰেফিক পুলিচৰ গুৱাহাটী ৰে সপোনৰ চহৰ আমাৰ গুৱাহাটী ৰে বাহ গুৱাহাটী ৰে হেল্ল' বন্ধুসকল গুড মৰ্ণিং আজি মই যাম আপাহঁতৰ ঘৰলৈ আপা আছে আমাৰ গুৱাহাটীত এগৰাকী তেওঁলোকৰ ঘৰলৈ যাম আৰু ধুনীয়াকৈ বিন্দাছ চাহ তাহ ভাত চাত খাই আৰু তাৰপৰা ফুৰিবলৈ যাম আৰু গোটেই গুৱাহাটীখন ফুৰাব বোলে মোৰ যে মনটো যে একদম ভাল লাগি আছে সঁচাকৈ কৈছোঁ মনটো একদম ভাল লাগি আছে ফুৰিবলৈ যাম যে গোটেই গুৱাহাটীখন এইজনী চুনু হয় দেই মই যে একদম গুৱাহাটী পাই গ'লোহি আৰু চুনুহঁতৰ ঘৰ আৰু হয়নে চুনু তোমাৰ নামটো কৈ দিয়াচোন মোৰ নাম শ্ৰী স্মিতা দাদা ৱাও কোন শ্ৰেণীত পঢ়া তুমি কোন শ্ৰেণীত পঢ়া কোন ক্লাছত পঢ়া ক্লাছ 3 পালাগৈ বঢ়ি এটা আমাৰ ঘৰলৈ দেখো আপাই ধুনীয়াকৈ যোগাৰ দিছেনে বাৰু আপা ব্লগ এটা উলিয়াই দিছে চুনু তোমাৰ এইখিনি নেকি এখন মই তুমি যে ইমান কমকৈ ল'লা এনে হে
এনে নচো বেছিকৈ খালে কিন্তু বমি হৈ যায় যে সেইকাৰণে কি কোনে ক'লে মামুনি কৈছে কোনে মামুনি কোন মামনি আমাৰ ওপৰত হৈ গ'ল মোৰ যে বেলেগ ভাগৰ লাগিছে আকৌ মই যে অকণমান যে শুই লওঁ ভাত যে খাই দিলোঁ যে একদম ভাগৰ লাগি গৈছে একদম ইমান দেৰিলৈকে মৰি আছ যে ঐ উঠ আকৌ এতিয়ালৈকে 10টা বজালৈকে সপোন দেখি দেখি শুই আছ যে পথাৰলৈ যাব লাগে উঠ মই মানে এতিয়ালৈকে সপোনে দেখি আছিলোঁ মানে সঁচা সঁচিকৈ মানে যোৱা নাই মানে